এটা বিশেষ খবৰ দিবৰ বাবে আপোনালোকক আমি আহ্বান কৰি আনিছোঁ যে যোৱা সপ্তাহটো আমাৰ হস্পিটেলখনৰ বাবে অতিশয় উল্লেখযোগ্য বুলি ক'ব লাগিব, কাৰণ আমি দুজন বিশেষ ৰোগীৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছোঁ। ইয়াৰে প্ৰথম কেছটো হৈছে এজন প্ৰায় 60 বছৰীয়া মহিলা ৰোগী। তেখেতৰ হিপ জইণ্টৰ ফ্ৰেকচাৰ ফিমাৰ হৈছিল। তেখেতে আৰ্থিকভাৱে ইমান সমৰ্থ নাছিল বাহিৰলৈ নিব পৰা, হিপ ৰিপ্লেচমেণ্টৰ প্ৰয়োজন আছিল। আমাৰ এজন য়ং অৰ্থপেডিক চাৰ্জন ডক্টৰ প্ৰাঞ্জল কলিতা, তেখেতে অশেষ কষ্টৰে নিজা যত্নৰে হিপ ৰিপ্লেচমেণ্টৰ কাৰণে যিমানখিনি সামগ্ৰী দৰকাৰ সেইখিনি যোগাৰ কৰি তেখেতৰ এজন সহযোগীৰ সৈতে অতি সফলতাৰে এই হিপ ৰিপ্লেচমেণ্টটো আমাৰ ইয়াত সম্পন্ন কৰিছে। আমাৰ R&B চিভিল হস্পিটেলৰ ইতিহাসত এনেকুৱা অপাৰেশ্যন এই প্ৰথম, আৰু অন্যান্য অসমৰ কোনো ডিষ্ট্ৰিক্ট হস্পিটেলতো এনেকুৱা হয়তো কাচিতহে হৈছে। এই ক্ষেত্ৰত আমি তেখেতসকলক আমি ডক্টৰ প্ৰাঞ্জল কলিতাক আমি বিশেষ অভিনন্দন জনাইছোঁ। আমি আশা কৰিছোঁ তেখেতৰ এই সাফল্যই কোকৰাঝাৰবাসীক অতি উৎসাহিত কৰিব, আৰু আশা কৰিছোঁ তেখেতে আগলৈ ইয়াতকৈ আৰু অধিক অপাৰেশ্যন কৰিবলৈ সমৰ্থ হ'ব। এতিয়া এই পেচেণ্ট ৰোগীজনৰ বিষয়ে বিশেষভাৱে মই ডক্টৰ প্ৰাঞ্জল কলিতাক অলপ ক'বলৈ অনুৰোধ কৰিলোঁ। এতিয়া চাই পেলাই দেখিলে প্ৰেছাৰটো বহুত পালে, 220 বা কিবা আছিল। লগে লগে আমাৰ চিভিল হস্পিটেললৈ আহিবলৈ কয়। আহোঁতে আহি তেখেতে আমাৰ তেজষ্টক দেখালে, মেডিচিনৰ MD। তেখেত চাই লগে লগে CT কৰিবলৈ দিলে। CT কৰাৰ পাছত সন্দেহ কৰিলে যে ব্ৰেইনত যিটো থ্ৰম্ব'ছিছ হৈছে বুলি, স্কেমিক ইনফাৰ্ক্ট হৈছে। তেতিয়া তেওঁ লগে লগে আজিকালি যিটো ব্লাড থ্ৰম্ব'ছিছ হৈ পেলাই ব্লাড ভেচেলটো ব্লক হৈ যায়। আজিকালি এটা ট্ৰিটমেণ্ট হৈছে থ্ৰম্ব'লাইছিছ থেৰাপি বুলি কয়, যে মেডিচিন দি সেই থ্ৰম্বাছবিলাক ব্লকটো ভাঙি দিব পাৰে। ব্লকটো ভাঙিলে আকৌ ব্লাড চাৰ্কুলেশ্যন হৈ যায়। যদি একদম এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব পৰা যায়, তেতিয়া টিচু ডেমেজ হোৱাৰ পৰা বচাব পৰা যায়। এই ডক্টৰজনে অতি ক্ষিপ্ৰতাৰে তেখেতে মোক কণ্টেক্ট কৰিছিলে, আমাক ইনফিউজন পাম্প এটা লাগে। মই লগে লগে আমাৰ মেডিচিনত নাই যদিও আমাৰ SLCৰ পৰা মই পাম্প এটাৰ ব্যৱস্থা কৰি দিলোঁ। সি লগে লগে ষ্টাৰ্ট কৰিলে, আৰু মানে ৰিমাৰ্কেবল ধৰণে ৰোগীজন আৰোগ্য লাভ কৰিলে। আজি আমি এই ৰোগীজন আমি ডিচাৰ্জ দিব পৰা অৱস্থা এটা পালোঁ। অন্যহাতে যে এই কামটো যদি কৰা নহ'লহেঁতেন তেন্তে নিশাত পেৰালাইচিছ হ'লহেঁতেন বা তেখেত নিশাত মৃত্যুমুখত পৰিল। এইটো আমাৰ এটা ৰিমাৰ্কেবল এচিভমেণ্ট বুলিয়ে মই ক'ব খোজোঁ, কাৰণ এনেকুৱা ধৰণৰ থ্ৰম্ব'লাইছিছ থেৰাপি অসমৰ কোনো চিভিল হস্পিটেলত এতিয়ালৈকে হোৱা নাই। নট অনলি ইন আছাম, ইন এনি ডিষ্ট্ৰিক্ট হস্পিটেল ইন দি নৰ্থ ইষ্ট। ইট ইজ দি ফাৰ্ষ্ট কেছ অফ থ্ৰম্ব'লাইছিছ ইন এনি ডিষ্ট্ৰিক্ট হস্পিটেল অফ দি নৰ্থ ইষ্ট। এইফালৰ পৰা আমাৰ তেজছ আমাৰ সঁচাকৈ ধন্যবাদৰ পাত্ৰ। তেখেতে মই ভাবোঁ ভৱিষ্যতে ইয়াতকৈ আৰু বহুত ছাৰ্ভিচ দিবলৈ সমৰ্থ হ'ব। যিটো মানে আমাৰ গাঁঠি থাকে, গাঁঠিটো বলটো চেঞ্জ কৰি লোহাৰ বল এটা লগাই দিছোঁ মানে তাত। আৰু যিহেতু মানে তেনেকুৱা আৰু বস্তুবিলাক মই আমাৰ ইমপ্লাণ্ট কোম্পানী আছে, তেনেকুৱা ষ্টেৰিলাইজ কিছুমান মোৰ নিজৰ আছে, কিছুমান অৰ্ডাৰ কৰিছোঁ। তো সেইখিনি বস্তু অলপমান ছাৰতে লাগিছে কিছুমান যদি ইনষ্ট্ৰুমেণ্ট মোক দিয়ে। এটা CR মেচিনো আহিছে, এটা কম্পিউটাৰ মেচিন বুলি কয়, যিটোত আমি চাই সেইটো অসমৰ কোনো চিভিল হস্পিটেলত নাই। সেইটোতো ভাল কথা। সেইটো আমাৰ কেৱল R&B চিভিল হস্পিটেল CR বুলি কয়, এটা মানে এইবিলাক এক্সৰে বুলি ধৰি লওক আপুনি। এক্সৰে মাৰিলে যেনেকৈ বনটো দেখি পাম, তেনেকুৱা মেচিন এটা আছে। সেইটো ইনষ্টল হোৱা নাই। যদি ইনষ্টল হৈ যায় সোনকালে, তেতিয়া মই চাগে আৰু কিছুমান ভাল অপাৰেশ্যন পেচেণ্টটোক বাহিৰলৈ ৰেফাৰ কৰিব নলগাকৈ ইয়াত কৰিব পাৰিম। কাৰণ সেইটো মই অলপ দীঘলকৈ আৰম্ভ কৰিছোঁ। মই যেতিয়া ইয়াত প্ৰথম আহিছিলোঁ, ছাৰে লগ পাইছিলে। ছাৰে ক'লে তুমি প্ৰাঞ্জল কৰি যোৱা কাম, কিবা হেল্প লাগিলে ক'বা। আৰু মোৰ এটাই এম আছিলে যে যিমানখিনি পাৰোঁ সহায় কৰি যাম, আৰু যিমানখিনি মোৰ সম্ভৱ হয়। তো এতিয়া ঘটনাটো আহোঁ, পেচেণ্টজন আহিছিলে, পেচেণ্টজনী আহি পেলাই তেওঁৰ ফ্ৰেকচাৰ দেখিলোঁ। তেখেতৰ মানে বেলেগ আপোনাৰ অপাৰেশ্যন সম্ভৱ নহয়, তেওঁক ৰিপ্লেচমেণ্টে দৰকাৰ আছে। তেতিয়াহ'লে ক'লে ছাৰ আমাৰতো এতিয়া পইচা পাতি নাই, কিবা এটা ছাৰ ইয়াতে কৰি দিওঁ। মই তেতিয়া চিন্তা কৰিলোঁ, ঠিক আছে, মোক যদি ইমানখিনি স্কিল দিছে। কেছটো ফ্ৰেকচাৰ নেক অফ ফিমাৰ বুলি কয়। নেক অফ ফিমাৰৰ নেকটো ভাঙিছে, আৰু যিহেতু অল্ড এজ, তেখেতক মানে ৰিপ্লেচমেণ্টে দৰকাৰ হ'ব। মানে তেখেতৰ বেলেগ ফিক্সেশ্যন মডেলিটি পচিবল নহয়। তো সেইকাৰণে ডিচিশ্যন হ'ল, তেওঁলোকক ক'লোঁ ঠিক আছে হ'ব, মই কৰি দিম। আৰু তাৰপিছত মই মোৰ লগৰ
সহযোগী মানে ডক্টৰ চন্দন পাটোৱাৰী, তাকতো ধন্যবাদ দিছোঁ। তেখেতক ফোন কৰি ক'লোঁ আপুনি আহিব লাগিব তুমি, কাৰণ ইয়াত যিহেতু স্কিলফুল মানে আমাৰ পাৰ্চনেল নাই ইয়াত, অৰ্থপেডিক ছেটআপ ইমান দিন নাছিলে। তো তেখেতক ক'লোঁ, তাৰপিছত মই অতি লিষ্ট মই ভালকৈ ৰেডি কৰিলোঁ আগদিনা অতিটো, কাৰণ ইমান ডাঙৰ অপাৰেশ্যন এটা যদি ইনফেকশ্যন হৈ যায় সেইটো এটা ৰিস্ক এটা থাকে। তো মোৰ অতিটো আগদিনা আকৌ ফিউমিগেশ্যন কৰিলোঁ, ডাঙৰ লিষ্ট এখন বনালোঁ মই নিজে। এইবিলাক ফিউমিগেশ্যন কৰা, টিকমাৰ্ক কৰি গৈছোঁ আৰু কি লাগে মোক, কনচেণ্ট লাগে, কি লাগে, ব্লাড লাগে। তেওঁলোকে মানে এখন লিষ্ট দেখি ভয় খালে অলপ, ছাৰ আপুনি আগতে কৰিছেনে বোলে, এনেকুৱাও সুধি দিলে মানে। কিন্তু মই কৈছোঁ একো নাই, আপুনি চিন্তা নকৰিব, মই আছোঁ। তাৰপিছত আহিলে সিদিনা, আহি পেলাই ধুনীয়া কম সময়ৰ ভিতৰতে তেওঁ অপাৰেশ্যনটো ভালকৈ হৈ গ'ল। ইভেন পেচেণ্টক মই খোজ কঢ়াই দিছোঁ, অপাৰেশ্যন ধুনীয়া আছে, তেখেতক খোজ কাঢ়িব দিছোঁ, একো প্ৰব্লেম পোৱা নাই, বিষ নাই। মই কোৱা নাইতো মই বহুত ডাঙৰ কাম কৰিছোঁ, কিন্তু পিছত গম পালোঁ যে মই চিভিল হস্পিটেলত এইখনত প্ৰথমবাৰ হৈছে এইটো। তো সেইটো শুনি মোৰ মনটো ভাল লাগিল। বাকী এইবোৰ আমাৰ মেডিকেল কলেজবিলাকত হৈ থাকে সচৰাচৰ, আমি তাত শিকিছোঁ। মই এই হিচাপতে মোৰ যিখন শিক্ষা অনুষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়, তেওঁলোকৰ মোৰ ছাৰহঁতক মই বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ আণ্ডাৰত মই ইমানখিনি শিকিব পাৰিছোঁ, ইমানখিনি মই সমাজৰ কাৰণে ইমানখিনি কিবা এটা হ'লেও কৰিব পাৰিছোঁ। মই নাভাবোঁ যে মই কিবা ডাঙৰ কৰিছোঁ, কিন্তু যিখিনি মানুহে যদি কিবা উপকৃত কৰিছে তাৰ বাবে মই অশেষ ভাগ্যৱান। আৰু ইয়াত যিকেইটা ছাৰে কৈছে তোমাক কি লাগে ক'বা, মই এইখিনি দিছোঁ, BTCলৈ পঠাইছে, আহি পোৱা নাই। মই সেইখিনি গোটেইখিনি নিজৰ পাৰ্চনেল কিছুমান ইনষ্ট্ৰুমেণ্ট কিনি লৈছোঁ নিজে, আৰু কিছুমান আনো বেলেগৰ পৰা, চবখিনি মই যোগাৰ কৰি কৰিছোঁ একচুৱেলি। তো ইয়াত 2-এটা বস্তু আছে, বাকী অৰ্থপেডিক ইনষ্ট্ৰুমেণ্ট আহিব, মানে বস্তুটো অহা কথা আছে অতি সোনকালে। তো যদি গোটেইখিনি ছেটআপটো হৈ যায় মই আৰু চাগে ভাল অতি কৰিব পাৰিম। ছাৰে ছাপৰ্ট দিছে মোক, ছাৰে বুলি কৈছে আহিব সোনকালে। তো যিমানখিনি পাৰোঁ মই গোটেইখিনি যোগাৰ কৰি মেলি অপাৰেশ্যন কৰোঁ। আৰু এইটো এনেকুৱা নহয়, ইয়াত মই বহুতকেইটা অপাৰেশ্যন কৰিলোঁ। এইবাৰ এনেকৈ ডাঙৰ অপাৰেশ্যন মানে পিছত গম পালোঁ মই যে চিভিল হস্পিটেলৰ এখন প্ৰথমবাৰ হৈছে। মোৰ কাৰণে ঠিকে আছিলে, কাৰণ মেডিকেল কলেজত এইবোৰ হৈ থাকে। নাই নাই, গোটেই নৰ্থ ইষ্ট নাই, গোটেই নৰ্থ ইষ্টত হয়, কিন্তু চিভিল হস্পিটেলৰ ৰিস্কটোৰ কাৰণে বহুত টান পায়, কাৰণ ইমানখিনি কামোৰ থাকে। আপোনাৰ অতিটো ষ্টেৰিলাইজ কৰিব লাগিব, ফিউমিগেশ্যন কৰিব লাগিব, বেছি মানুহ মানে বহুত ধৰণৰ প্ৰট'কল থাকে। মানে ইমানখিনি প্ৰট'কল কোনো হেডেক ল'ব নিবিচাৰে। তো সেইকাৰণে চিভিল হস্পিটেলত নহয় সচৰাচৰ, কিন্তু মই এনেই মেডিকেল কলেজত হয় আপোনাৰ। এইটো আমাৰ কাৰণে, মোৰ কাৰণে, আমাৰ ছাৰহঁতৰ কাৰণে একো ইমান কিবা নহয়। তো আপোনাৰ গোটেইখিনি হেডেক বহি ল'ব লাগিব, অতিটো ঠিক আছে নে নাই, পেচেণ্ট ঠিক আছে নে নাই, এইটো বস্তু আছে নে নাই, এইটো ইকুইপমেণ্ট আহিছে, এইটো ইনষ্ট্ৰুমেণ্ট আহিছে নে নাই, এই গোটেইখিনি হেডেক ল'ব বহুতে নিবিচাৰে বা টানো পায়। সেনেকৈতো একজেক্টলি ক'ব নোৱাৰিম, কিন্তু মানুহৰ পৰা শুনি পাইছোঁ মিনিমাম 1.5 to মিনিমাম পাৰ হৈ যাব, শুনিছোঁ আৰু মই একজেক্টলিটো ক'ব নোৱাৰিম। মিনিমাম শুনিছোঁ আৰু মই যিমানখিনি পেচেণ্ট পাইছিলোঁ তেওঁলোকে কৈছোঁ যে তাহাঁতে চবেই 1.5ৰ ওপৰত গৈছে ছাৰ। 1.5 লাখৰ ওপৰত। হিপ ৰিপ্লেচমেণ্ট চাৰ্জাৰী কি কয়, সেইটো মই BTC দিছে, সেইটো আমাৰ BTC গভৰ্ণমেণ্টে দিয়ে। BTC দিয়া। আৰু মই এটা কথা কৈছোঁ মানে কি, যিটো অপাৰেশ্যন বাহিৰত নট লেছ দেন 1.5 লাখ লাগিলেহেঁতেন, সেই অপাৰেশ্যনটো প্ৰাঞ্জলে ইয়াত 30,000ত কৰি দিছে। সি নিজে 1 পইচা লোৱা নাই, উইদাউট এনি কইন। আৰু তাৰ ফালৰ পৰা সি যিমানখিনি কৰিব পাৰে সেয়া কৰিছে। অকল সেইটোৱে নহয়, ইয়াৰ আগতো এজন মানে কোনো এটেণ্ডেণ্ট নোহোৱা পেচেণ্টক সি নিজৰ ফালৰ পৰাই মেনেজ কৰি সেইটো কৰিছে। সেইটো কাৰণে তাই মোৰ ফালৰ পৰা একদম অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তাক ক'লোঁ যে পেচেণ্টটো মানে এনেকুৱা হ'ল, পুলিচে আহি পেলাই বেলাই থৈ গ'ল, তাৰপিছত কোনো খবৰ নলয়, কোনো হেৰি নাই। তাৰপিছত তেতিয়া মই প্ৰাঞ্জলক ক'লোঁ, বোলে এটা কাম কৰা, সেইটো তুমি কৰি দিয়া। সেই বোলে চাওঁ মই কৰি দিওঁ। সেইদিনাই সি পুট আপ কৰিছে, হেৰি কৰিছে, নেক্সট ডে পুট আপ কৰিছে। গতিকে সেই মানুহজনক যে খাৰ কৰি দিছে, সি মানে সঁচাকৈ ধন্যবাদৰ পাত্ৰ বুলি কৈছোঁ। মই ইয়াত কেইবাটাও কথা আছে। 1 নম্বৰ কথা, চৰকাৰৰ ছাপোৰ্ট, প্লাছ আমাৰ ইয়াৰ আগতো এজন আমাৰ অৰ্থপেডিক ছাৰ্জন আছিলে, কিন্তু তেখেতে এইটো কৰা নাছিলে। কথাটো হ'ল 1 নম্বৰ কথা, মানুহজনৰ মনটো থাকিব লাগিব। 1 নম্বৰ কথা, মানুহক সহায় কৰাৰ মনটো থাকিব লাগিব। পাছ যদি মনটো থাকে তেতিয়া এই ওলাই যাব ৰাস্তা, সেইটো হ'ল 1 নম্বৰ বস্তু। গতিকে সেই মনটো যদি থাকে, মই ভাবোঁ যে ৰাস্তা ওলাই যাব। গভৰ্ণমেণ্টৰ পৰা ছাপোৰ্ট আহিব, পাব্লিকৰ পৰা ছাপোৰ্ট আহিব। গতিকে 1 নম্বৰ কথা হ'ল সেইটো, চৰকাৰে মেইন পাৱাৰবিলাক দিব লাগিব। আৰু যদি নেচেচাৰী ইনফ্ৰাষ্ট্ৰাকচাৰটো এভেইলেবল কৰে, ডেফিনেটলি আমাৰ হস্পিটেললৈকে বহুত ৰেইজ কৰিব যাম। যে চৰকাৰে যিমান মেইন পাৱাৰ দিয়ক, যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ নিদিয়ক, যিটো উইল টু ৱৰ্ক মানুহৰ ভিতৰত সেই বস্তুটো লাগিব। ইট ইজ দি ফাৰ্ষ্ট থিং। সেইটো যদি ভিতৰত নাথাকে, যিমান মেইন পাৱাৰ দিয়ক নহ'ব। 1 নম্বৰ আমি সেই বস্তুটো আমি ডেভেলপ কৰিব লাগিব ফাৰ্ষ্ট, হয়নে নহয়? সেইটো মাচুল লাগিব। 5 से 6 स्ट्रोक का पेशेंट मिलता है
अगर हम लोग पेशेंट लोगों के पास अवेयरनेस क्रिएट करेंगे कि स्ट्रोक होते ही पहले 4 घंटे में अंदर लेके आइए, हम कुछ कर सकते हैं, तो एटलीस्ट दिन में 2 से 3 लोगों का जान जो स्ट्रोक के जा रहा है वो बच सकेगा। एक्चुअली हिंदी बात कर विभूतिक्रम मैं लास्ट 3 साल से 4 साल से असम में हूँ। मेरा MD से AMCH से किया था। एक जो देख के आ रहा हूँ असम में हाइपरटेंशन का मतलब हाई BP का इंसिडेंस बहुत ज़्यादा है। कारण दूसरा हो सकता है, या पहले से ही चाय में नमक डाल के पीने का अभ्यास है, और जेनेटिक फैक्टर्स भी है, इस कारण से BP ज़्यादा ही रहता है। दूसरा एक प्रॉब्लम होता है पेशेंट का स्ट्रोक का। हमारा RNB सिविल हॉस्पिटल में ही एक दिन में एटलीस्ट 5 से 6 स्ट्रोक का पेशेंट आके एडमिट होता है, और उसमें शायद 1-2 केस ही बच पाते हैं और बाकी लोग नहीं बच पाते, क्योंकि BP उतना ज़्यादा रहता है और पेशेंट आने तक बहुत देरी हो चुका रहता है। हमारा ये स्ट्रोक में 2 तरह का स्ट्रोक है। एक ब्रेन के अंदर ब्लीडिंग हो जाता है, वो थोड़ा बहुत ख़राब है, पेशेंट बचना मुश्किल है। दूसरा ब्रेन के अंदर क्लॉट हो जाता है। जब ब्रेन के अंदर जो ब्रेन को आपको ब्लड सप्लाई करने वाला वेजल में क्लॉट हो जाता है, बाकी ब्रेन को ब्लड सप्लाई नहीं मिलता, वो वाला ब्रेन मरना शुरू करता है। उसके बाद पेशेंट को पैरालिसिस हो जाएगा, और एक बार पैरालिसिस पूरा हो चुका तो वो लाइफ टाइम रह जाएगा पेशेंट को। तो इसको हम लोग ट्रीट करने के लिए कुछ नया ट्रीटमेंट ऑप्शंस आया है। उसमें एक है थ्रोम्बोलाइसिस। ये थ्रोम्बोलाइसिस में क्या करते हैं हम लोग, जो ब्लड का ब्रेन वेजल के अंदर जो क्लॉट बन चुका है उसको तोड़ते हैं इंजेक्शन देके। ये वाला जो ट्रीटमेंट है अभी 15-20 साल से US में और दूसरा कंट्रीज़ में शुरू हुआ है, और इंडिया में लास्ट 10-15 साल से अपेक्स सेंटर्स पे ही हो रहा है। मतलब एम्स, PGI या अपोलो या कॉर्पोरेट हॉस्पिटल्स में होता रहता है। असम में ये ट्रीटमेंट मतलब पहले बार मेडिकल कॉलेज में AMCH में 6 महीने पहले शुरू हुआ था। उसके पहले असम में कभी ये ट्रीटमेंट हुआ ही नहीं, और दूसरा मेडिकल कॉलेज में भी ये नहीं हो रहा है, सिर्फ AMCH में थ्रोम्बोलाइसिस होता है। और AMCH में असम मेडिकल कॉलेज में स्ट्रोक यूनिट। बाकी आप दूसरा मेडिकल कॉलेज में या फिर दूसरा कोई डिस्ट्रिक्ट हॉस्पिटल्स में ये ट्रीटमेंट नहीं मिलता है। ये ट्रीटमेंट के लिए अगर पेशेंट को हम लोग कोई कॉर्पोरेट हॉस्पिटल में भर्ती होगा तो 3 से 4 लाख पड़ेगा यही ट्रीटमेंट लेने के लिए। इसमें 2-3 तरह का दवाई है। आल्टीपेस बोलते हैं, स्ट्रेप्टोकाइनेस बोलते हैं। आल्टीपेस ऐसा एक दवाई है जो क्लॉट को तोड़ देता है, पर इसका दाम बहुत कॉस्टली है। एक एम्प्यूल का आल्टीपेस का 50,000 है, 2 एम्प्यूल के लिए 1 लाख होगा। और एक हम लोगों का अभी में जो यूज़ किया है दवाई, इसको स्ट्रेप्टोकाइनेस बोलते हैं। ये दवाई का दाम 2,000 होता है, पर रिस्क ऑफ बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। लिरामिनि डिरेक्शनाव RG प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम। बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि, गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ। बे बर' एलबामाव समायना मिलौदो देंखो होदों निथामनि बर' आरो मोनसोम बर'आ। बे मिउजिक भिडिअखौ नायनो थाखाय RG प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन। क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट NRL पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6009091992। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths, home delivery and door-to-door service free.
Again, contact number 60039091992. मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738